হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ ৰাতিপুৱাই। মোৰ মানে বহুত বেছি চুলি সৰিছে, চাওকচোন ইমান বেছি চুলি সৰিছে। এতিয়া বাৰু আহিব ধৰিছে চুলিবোৰ। আজি তেল লগাইছোঁ দেই, আজি মূৰ ধুম যে তেল লগাইছোঁ, তাৰ কাৰণে বাৰু অকণমান বেছি চেপেটা লাগিছে চুলিখিনি, কিন্তু ইমান বেছি চুলি সৰিছে। মোৰ মানে গুজৰাটত অহা 2.5 বছৰ হ'ল, তেতিয়াৰ পৰা ইমান বেছি চুলি সৰিছে, কাৰণ ইয়াৰ পানীবোৰ যে নিমখৰ। মই ভাবিলোঁ কিয়নো ইমান কোম্পানীৰ প্ৰডাক্ট ইউজ কৰিলোঁ, কাম হোৱা নাই, মই এটা ঘৰতে জেল বনাইছোঁ। আপোনালোকক জেলটো বনোৱা মানে অকণমান মই দেখাব বিচাৰিছোঁ, কিন্তু মোৰ লাভ হৈছে কাৰণে আপোনালোকৰো যাতে কিবা এটা লাভ হওক, তাৰ বাবে কোনেও এনেকুৱা কমেণ্ট নকৰিব যে তাই নিজকে বহুত জনা দেখাইছে বা ভাইৰেল হ'ব বুলি। মোৰ সেইটো একেবাৰে নহয়, কাৰণ মই 5-6বাৰমান লগালোঁ, মই ভাল ফল পালোঁ কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো নহয় যে মানে মই নিজকে বিৰাট জানৰী দেখাইছোঁ বহুত, সেইটো একোৱেই নহয়, কাৰণ মোৰ ভাল লাগিছে ইউজ কৰি। মই আপোনালোককো অকণমান দেখাই দিওঁ, যদি আপোনালোকৰ ভাল লাগে লগাব পাৰিব। এয়া হৈছে মেথি দানা, এয়া হৈছে ঘৰত লগোৱা এল'ভেৰা প্লাণ্ট, আৰু এয়া হৈছে ফ্লেক্স চিড। এইখিনি মই এতিয়া বনাম। মই 2 চামুচ মেথি গুটি আৰু 3 চামুচ ফ্লেক্স চিড দিছোঁ, আৰু এল'ভেৰা তাত কাটিও দিছোঁ। এনেকৈ বনালোঁ। আপোনালোকক যিমান লাগে আপোনালোকে চুলি হিচাপে ল'ব পাৰিব। এতিয়া এইখিনি চেকি ল'লোঁ। এইখিনি চাওকচোন, এতিয়া জেলৰ নিচিনা হৈছে, এটা পূৰা জেল। আৰু একদম জেল হৈ গৈছে, নাহে জানেনে, হাতেৰে উঠাব লাগিব। দেখিছেনে, জেল একদম। এইখিনি এতিয়া মই চুলিত লগাম। এতিয়া আধা ঘণ্টামান ৰাখিম, শুকালে মই মূৰটো চেম্পুতে ধুই দিম। চেম্পুৰে নুধুলেও কথা নাই, কিন্তু মই চেম্পুৰে ধুম, মানে একদম জেল যে একদম কিবা টাইপৰ হৈ থাকে চুলিখিনি, তাৰ কাৰণে ধুই দিওঁ। একদম স্মুথ, ইমান ধুনীয়া হৈ যায় চুলিখিনি, চুই ভাল লাগে। এতিয়ালৈকে বাই বাই। আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিছে, আপোনালোকে লাইক কমেণ্ট কৰিব।